নমস্কাৰ বন্ধুসকল, ডায়াবেটিছ আজিৰ তাৰিখত সঘনাই বৃদ্ধি পোৱা এটি বেমাৰ। বন্ধুসকল, আজি আমি এইটো ভিডিঅ'ত কথা পাতিম ডায়াবেটিছ কিয় হয় আৰু হৈ গ'লে আপুনি কোনবিলাক খাদ্য গ্ৰহণ কৰিব বা আপুনি কোনবিলাক পদ্ধতি অৱলম্বন কৰি ইয়াক দমন কৰি ৰাখিব পাৰিব। তো বলক আমাৰ ভিডিঅ'টোলৈ লাহে লাহে আগবাঢ়ো। বন্ধুসকল, ইয়াৰ আগতে কৈছে আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমি হেল্থ ৰিলেটেড আৰু স্মাৰ্ট লাইফৰ লগত জড়িত কোনো ভিডিঅ' আপলোড দিলে আপুনি অতি সোনকালে পাই যায়। তো বন্ধুসকল, আমি প্ৰথমতে আলোচনা কৰোঁ ডায়াবেটিছ হোৱাৰ কাৰণসমূহ কি কি। বন্ধুসকল, ডায়াবেটিছ হোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে বংশগত কাৰণ। বন্ধুসকল, আপোনাৰ যদি দেউতাকৰ থাকে বা আপোনাৰ মাকৰ থাকে বা আপোনাৰ গ্ৰেণ্ডফাদাৰৰ থাকে তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা বহুখিনি বাঢ়ি যায়। বন্ধুসকল, দ্বিতীয় কাৰণবিধ হৈছে অত্যাধিক পৰিমাণে চেনি বা কেলৰিযুক্ত বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ। বন্ধুসকল, তৃতীয় কাৰণবিধ হৈছে আপোনালোকে নিশ্চয় জানে যে আমাৰ দেহত থকা পেনক্ৰিয়াছে ইনচুলিন নামৰ হৰম'নবিধ ছিক্ৰেশ্যন কৰে আৰু ইনচুলিনে আমাৰ দেহত তেজত গ্লুক'জৰ পৰিমাণ বজাই ৰাখে। গতিকে আপোনাৰ যেতিয়া পেনক্ৰিয়াছৰ লগত জড়িত কোনো ধৰণৰ বেমাৰ হ'ব তেতিয়া আপোনাৰ ডায়াবেটিছ গ্ৰ' কৰাৰ বা ডায়াবেটিছ ডেভেলপ কৰাৰ প্ৰবলিটিটো বাঢ়ি যায়। বন্ধুসকল, চতুৰ্থ কাৰণবিধটো হৈছে আমাৰ আধুনিক জীৱন যাত্ৰা। বন্ধুসকল, আমাৰ আধুনিক জীৱন যাত্ৰাত আমি ফিজিকেল ৱৰ্ক অৰ্থাৎ শাৰীৰিক কামৰ পৰা বহুখিনি বিৰত আছোঁ, লগতে আমাৰ অত্যাধিক চাপ ইত্যাদিৰ ফলত আপোনাৰ ডায়াবেটিছ হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি কথা পাতিম ডায়াবেটিছ হৈ গ'লে আপুনি কোন খাদ্য গ্ৰহণ কৰিব বা আপুনি কোনবিলাক পদ্ধতি অৱলম্বন কৰি ইয়াক দমন কৰি ৰাখিব পাৰিব। বন্ধুসকল, ইয়াৰ আগতে কৈ লওঁ, ডায়াবেটিছ এনেকুৱা এটা বেমাৰ যিটো নেকি সম্পূৰ্ণৰূপে কেতিয়াও নাইকিয়া কৰিব নোৱাৰে, কিন্তু আপুনি কিছুমান পদ্ধতি বা প্ৰচেছ অৱলম্বন কৰি আপুনি ইয়াক কণ্ট্ৰল কৰি ৰাখিব পাৰিব। বন্ধুসকল, প্ৰথমতে আহোঁ কোন খাদ্য গ্ৰহণ কৰিব আপুনি। বন্ধুসকল, মই ৰাতিপুৱাৰ পৰা উঠি আপুনি ৰাতিলৈকে কেনেধৰণৰ খাদ্য খাব তাৰ বিষয়ে এতিয়া ক'ম। বন্ধুসকল, প্ৰথমতে আহোঁ ৰাতিপুৱা। বন্ধুসকল, ৰাতিপুৱা উঠি আপোনালোকে আপোনাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো 9টা বজাৰ আগতেই কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব যাতে আপোনাৰ ৰাতিপুৱাৰ খাদ্যটোত পৰ্যাপ্ত পৰিমাণে কাৰ্বহাইড্ৰেট, প্ৰটিন, লিপিড তিনিটা ধৰণৰ খাদ্য থাকে। বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকে ৰাতিপুৱা 2টাকৈ ৰুটি খাব পাৰে বা আপোনাৰ যদি ৰুটি খাই ভাল নালাগে তেতিয়াহ'লে ভাতেই ল'ব পাৰে। কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব যে ভাত বা ৰুটিত এইবিলাকৰ গ্লাইচেমিক ইণ্ডেক্স যিহেতু বহুত পৰিমাণে বেছি, এইবিলাকক বাৰ্ণ কৰিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণে শাক পাচলি বা চব্জি গ্ৰহণ কৰিব। বন্ধুসকল, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব যাতে কিছুমানে এনেকুৱা কৰে যে যদি কোৱা যায় শাক পাচলি খাব বা চব্জি লওক তেতিয়াহ'লে তেওঁলোকে ইয়াৰ লগত আলুটো খায়। বন্ধুসকল, এইটো কৰা কেতিয়াও উচিত নহয়, কাৰণ আলু আৰু আপোনাৰ ভাত বা ৰুটি একে পৰ্যায়ৰ খাদ্য বা গ্লাইচেমিক ইণ্ডেক্স বেছি পৰিমাণে থকা খাদ্য। গতিকে আপোনাৰ ৰাতিপুৱাৰ খাদ্যটোক আলুটো আপুনি এভইড কৰিব পাৰে। বন্ধুসকল, তাৰপিছত দুপৰীয়া খাদ্যৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব। বন্ধুসকল, দুপৰীয়া খাদ্য আপোনালোকে যিমান পাৰি 1টা বজাৰ পৰা 2টা বজাৰ মাজতেই গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব, বা ইয়াৰ আগতে যদি আপোনাৰ শৰীৰটো বেয়া লাগি আছে, দুৰ্বল লাগি আছে বা ভোক লাগি আছে তেতিয়াহ'লে আপুনি এবাৰ 11টা বজাত বা 12টা বজাত এবাৰ স্লাইট এটা ফুড গ্ৰহণ কৰিব পাৰে। বন্ধুসকল, দুপৰীয়া খাদ্যৰ ক্ষেত্ৰত আপোনালোকে ভাতেই চিলেক্ট কৰিব, যিহেতু ভাতেই খোৱা উচিত। গতিকে দুপৰীয়া খাদ্যৰ ক্ষেত্ৰত আপোনালোকে ভাত খাব, লগতে আপোনালোকে আপোনাৰ পচন্দ অনুযায়ী খাদ্যৰ ক্ষেত্ৰত মাংস খাব পাৰে বা মাছ খাব পাৰে। বন্ধুসকল, এতিয়া ৰাতিপুৱাৰ খাদ্যৰ ক্ষেত্ৰত আপুনি কোনবিলাক খাদ্য খাব। বন্ধুসকল, ৰাতিপুৱাৰ খাদ্যৰ ক্ষেত্ৰত খাদ্যটো কমাই খোৱা উচিত। সেই ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব যাতে খাদ্যটো আপুনি ৰাতিপুৱাৰ খাদ্যটো যিটো সময়ত গ্ৰহণ কৰিছিলে ৰাতিৰ খাদ্যটো যাতে সেইটো সময়তে গ্ৰহণ কৰে। এই ক্ষেত্ৰত আপুনি কণী খাব পাৰে বা চব্জিৰ লগত ভাত বা ৰুটি খাব পাৰে। বন্ধুসকল, তাৰপিছতে আপোনালোকে নিশ্চয় জানে যে ডায়াবেটিছ বাঢ়ি যোৱা অৰ্থাৎ ব্লাড চুগাৰ পৰিমাণ বাঢ়ি যোৱাতকৈ কমি যোৱাটো বেছি ডেঞ্জাৰাছ, বা অৰ্থাৎ হাইপ'গ্লাইচেমিয়া ডেভেলপ কৰাটো বেছি ডেঞ্জাৰাছ, অৰ্থাৎ ই আপোনাৰ কনচিয়াছনেছ বা কমালৈকে লৈ যাব পাৰে। বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকৰ যিসকলৰ প্ৰিভিয়াছ হিষ্ট্ৰীত বা আগতে কেতিয়াবা হাইপ'গ্লাইচেমিয়া ডেভেলপ কৰিছিল তেওঁলোকে ৰাতি হোৱাৰ আগতে এটা ধ্যান ৰখা উচিত যে ৰাতি হোৱাৰ আগতে তেওঁলোকে স্লাইট কিবা এটা খাদ্য গ্ৰহণ কৰে, বা এই ক্ষেত্ৰত আপোনালোকে গাখীৰ বা চুগাৰ ফ্ৰী বিস্কুট এইবিলাক গ্ৰহণ কৰিব পাৰে। বন্ধুসকল, ইয়াৰ আগতে কৈ থওঁ যে কিছুমানৰ গাখীৰৰ ওপৰতো ইনটলাৰেঞ্চ থাকে বা গাখীৰ খালেও তেওঁলোকৰ ডায়াবেটিছ হোৱাৰ প্ৰবলিটি থাকে বা ইনটলাৰেঞ্চ থাকে। গতিকে আপোনালোকে ৰাতি গাখীৰ এদিন খাই চাব যে ৰাতিপুৱা আপোনাৰ ব্লাড গ্লুক'জটো মেজাৰ কৰি চাব বাঢ়ি গৈছে নে নাই। যদি নাবাঢ়ে তেতিয়াহ'লে আপুনি প্ৰত্যেক দিনাই ৰাতি খোৱাৰ আগত আপুনি গাখীৰটোক ৰাখিব পাৰে। বন্ধুসকল, তাৰপিছতে আহোঁ আপুনি কি কৰিব। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে আমাৰ দেহত উৎপাদন হোৱা অত্যাধিক কেলৰি বাৰ্ণ কৰিবৰ কাৰণে আমি অত্যাধিক এক্সাৰচাইজ বা ৱৰ্ক কৰিব লাগিব বা কাম কাজ কৰিব লাগিব। বন্ধুসকল, এই ক্ষেত্ৰত যদি আপুনি
অত্যাধিক পৰিমাণে খোজকাঢ়ে দিনত কমেও 1 ঘণ্টাৰ পৰা আৰম্ভ কৰি 1 ঘণ্টা খোজকাঢ়ক খোজকাঢ়িলে আপোনাৰ অত্যাধিক কেলৰিবিলাক বাৰ্ণ হ'ব বন্ধুসকল সেইকাৰণে ইয়াৰ উপৰি আপুনি ৰাতিপুৱা এক্সাৰসাইজ কৰিব পাৰে বা ব্যায়াম কৰিব পাৰে বন্ধুসকল তাৰপিছতে আপুনি যদি ইনসুলিন গ্ৰহণ কৰি আছে তেতিয়াহ'লে আপুনি কোন সাৱধানতা অৱলম্বন কৰিব বন্ধুসকল আপুনি কেৱলমাত্ৰ ডক্টৰৰ পৰামৰ্শ অনুযায়ী ইনসুলিন গ্ৰহণ কৰিব আৰু ইনসুলিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধান অৱলম্বন কৰিব যাতে আজি যিটো সময়ত ইনসুলিন গ্ৰহণ কৰিছে কালি এনেকুৱা সময়তে ইনসুলিন গ্ৰহণ কৰিব আৰু লগতে আজি ইনসুলিন গ্ৰহণ কৰিলে বা কালি অলপ ভাল লাগি আছে গ্ৰহণ নকৰিব তেনেকুৱা নহয় এটা ৰেগুলাৰিটি মেইনটেইন কৰিব বন্ধুসকল ইয়াৰ উপৰি আপুনি যদি অত্যাধিক পৰিমাণে ডায়েবেটিছ চুগাৰ গ্ৰহণ কৰি আছে তেতিয়াহ'লে ইয়াৰ পৰাও বিৰত থাকক কাৰণ আপোনালোকে নিশ্চয় জানে যে আৰ্টিফিচিয়েল যিকোনো বস্তুৰ পৰা আমাৰ ইফেক্ট হ'ব পাৰে গতিকে আপুনি আৰ্টিফিচিয়েল চুগাৰৰ পৰা যিমান কমকৈ পাৰি ইমান কমকৈ খাবলৈ গ্ৰহণ কৰক বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আমি ডায়েবেটিছৰ ওপৰত ডায়েবেটিছ কি কেনেকৈ হয় ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আপুনি চাই ল'ব পাৰে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত ইয়াৰ উপৰি আমি ডায়েবেটিছক লৈ 2-3টা ভিডিঅ' বনাম আগৰ সময়ত তো ইয়াৰ আগতে আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আমি এনেকুৱা ধৰণৰ হেল্থ ৰিলেটেড আৰু স্মাৰ্ট লাইফৰ লগত জড়িত কোনো ধৰণৰ ভিডিঅ' দিলে আপুনি অতি সোনকালে পাই যায় ধন্যবাদ